নমস্কাৰ। নমস্কাৰ। আজি আমি কথা পাতিম এজন বিশিষ্ট মীন পালক, বৈজ্ঞানিক পদ্ধতিৰে তেখেতে মীন পালন কৰি আহিছে। আহক আমি তেখেতৰ লগত কথা পাতোঁ। দাদা, আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। কওকচোন, আপুনি এই যে মীন পালন কেতিয়াৰ পৰা কৰি আহিছে? আপুনি 5 বছৰমান হৈছে আৰু কৰা পদ্ধতি, নতুন পদ্ধতি আৰু এইটো বায়'ফ্লগ পদ্ধতিত কৰা। বায়'ফ্লগ না? একচুৱেলি আমাৰ মানুহে নাজানে, বহুতে কৰিব বিচাৰে, লেকিন জ্ঞানৰ অভাৱৰ কাৰণে কৰিব নোৱাৰে। বায়'ফ্লগ এইটো যিটো পোনা দিছে, আপুনি ক'ৰ পৰা দিছে, কেনেকৈ আনে? পোনাটো আগতীয়াকৈ হ'লে জাগিৰৰ পৰা পোৱা যায় আৰু পিছতীয়াকৈ নিজে প্ৰডাক্ট কৰোঁ, ব্ৰিডিং কৰা হয় কাৱৈ মাছটো। কি প্ৰজাতিৰ পোনা দিছে আপুনি? এতিয়া আমাৰ থলুৱা কাৱৈ আৰু হাইব্ৰিড কাৱৈ দুয়োটাই আছে। আচ্ছা, কিমান দিনত আপুনি এইটো মানে খাব পৰা হয়? দিয়াৰ পৰা 4-5 মাহৰ ভিতৰত হাৰ্ভেষ্টিং কৰিব পৰা হয়। হাৰ্ভেষ্টিং কৰিব পৰা হয়। দানা কি দিয়ে আপুনি? দানা চিপি আৰু ফ্লটিং ফিড আৰু শুকুমা দানা। হয়। আৰু দানাটো মানে কম খায়, আমাৰ নেচাৰেল পুখুৰীতকৈ বহুত কম খায়, তাৰমানে সেইটো প্ৰডাক্টটো বেছি হয়। তাৰমানে আপোনাৰ যিখিনি টেংকি আমি দেখিবলৈ পাইছোঁ, বেলেগ জেগাতকৈ অলপ ডিফাৰেণ্ট হয়, বেলেগ হয়। কওকচোন এই টেংকিৰ বিষয়ে, আপুনি কেনেকৈ বনালে, ক'ৰ পৰা বনালে? টেংকিটো নিজস্বভাৱে ৰড আনি পেলাই বনোৱা হৈছে। সেই এইটো 10,000 লিটাৰৰ, আৰু ইয়াতকৈ সৰু আছে, সৰুটো বনোৱা নাই। আপুনি নিজে বনাইছেনে? এইটো নিজে বনোৱা হৈছে, খালি টাৰ্পলিনটো আমাজনৰ থ্ৰু দি অনা হৈছে। হয়। এই লাভালাভ যদি আমি কওঁ আপোনাক, এই যিটো আমাৰ বায়'ফ্লগ আছে, তাৰ লাভালাভটোৰ বিষয়ে আপুনি কি ক'ব? লাভটো লাভেই বুলি ক'ব। নিজে যদি পোনাটো প্ৰডাক্ট কৰিব পাৰে তেতিয়া লাভটো বেছি হয়। আৰু পোনাটো কিনি আনিলে জানো আপোনাৰ অলপ মৰে পোনাটো, সেই মৰাৰ কাৰণে অলপ তেতিয়া লাভটো কমি যায়। আপুনি কিমান বেচমান চেল আউট কৰিলে এতিয়ালৈকে? এতিয়া 20টামান বেচ হৈছে আৰু 20-25ৰ ভিতৰত হৈছে। হয়। আপোনাৰ এতিয়া টোটেল টেংক কেইটা আছে? টেংক 4টা আছে বৰ্তমান। হয়। ইয়াত আমি দেখিবলৈ পাইছোঁ কিছুমান অক্সিজেনৰ ব্যৱস্থা কৰিছে। এই দেখিছে আপোনালোকে পানীৰ টেংকিৰ ভিতৰত এয়াৰ পাম্পৰ থ্ৰু দি দিয়া হয়। এইখিনি আপুনি নিজে ইনষ্টল কৰিছেনে? চব নিজে ফুটিং চব কমপ্লিট নিজৰ। হয় হয়। যদি আমাৰ দৰ্শকক অকণমান আপুনি মাছৰ হেৰিটো দেখুৱাবলৈ বিচাৰে। এইটো বৰ্তমান এই এমাহমান হৈছে। হয়। এমাহমান হৈছে, এইটো চাইজ আহিছেগৈ আৰু তিলাকয় চাইজ, এইটো চাইজ আহি গৈছে আৰু কিমান দিনমান লাগিব? চব মানে বহাগ আগতে বিকিম, মানে প্ৰিপেয়াৰ কৰি আছোঁ, বহাগৰ আগত বিকিম। মানে ঠাণ্ডা দিন আৰু গৰম দিনত কিবা? ঠাণ্ডা দিনত অলপ গ্ৰথটো কম হয় আৰু দানাটোও কম খায়, পানীটো ঠাণ্ডা থাকে যে। যদিহে গৰম কৰিব পাৰে তেতিয়া ভাল হয়। আৰু গৰম দিনত মানে বায়'ফ্লগটো ভাল হয়। গৰম দিনত বেছি ভাল, গ্ৰথটো ভাল হয়। আপোনাৰ ইয়াত আৰু বেলেগ এটা টেংকি দেখিছোঁ, তাত আপুনি কি ৰাখিছে, কেনেকৈ ৰাখিছে, অকণমান যদি দৰ্শকক জনায়। এইটো মানে প্ৰেক্টিচ কৰা হৈছে। এইটো মানে আমাৰ থলুৱা কাৱৈটো পোনাটো মানে কিমান দিনত কেনেকৈ হয়, নেচাৰেলি হয় নেকি চেষ্টা এটা কৰি চাই আছোঁ। আচ্ছা আচ্ছা। এইটো আমাৰ লোকেল কাৱৈটো না? লোকেল। ইয়াতো অক্সিজেনৰ ব্যৱস্থা কৰিছে আপুনি? অক্সিজেন মানে কৰিছোঁ, ছিংগলকৈ এটা দি থৈছোঁ। হয়। যাতে পানীটো অলপ। কিমান দিন হ'ল ইয়াত পোনা দিয়া আপুনি? এইটো 30 দিন ওচৰা ওচৰি হৈছে আৰু। হয়। একদম সৰু সৰু আছিলে, কিন্তু গ্ৰথটো ধুনীয়া হৈছে এতিয়া। হয় হয় হয়। আহিছেগৈ আৰু 15 দিনমানৰ পিছত বায়'ফ্লগত সোমাই দিয়া হ'ব। হয় হয়। এতিয়া আমি দেখা যায় যে আমাৰ গাঁওবিলাকত নিবনুৱাসকল এনেই ঘূৰি ফুৰে, চাকৰি বিচাৰি ফুৰে, কোম্পানীত যায়, বোলে কি কৰিম, পইচা বিশেষ লাগিব, তেনেকৈ মানে কামত ধৰিবলৈ মন নকৰে। আপুনি তাৰ বিষয়ে নিবনুৱাসকলক কি আহ্বান জনায়? নিবনুৱাসকলে মাছ পালন পদ্ধতিৰে লাভ কৰিব পাৰিব। যেনেকুৱা বায়'ফ্লগ হওক বা নেচাৰেল খানি পেলাই হওক, তেতিয়া লাভটো বেছি হয়। তেতিয়া নিজেই লাগিব সেইটোৰ ওপৰত সময় দিব লাগিব আৰু জ্ঞানো লাগিব। আপুনি যে কৈছে, মই জানিব পাৰিছোঁ আপুনি বাহিৰত ট্ৰেইনিং লৈ আহিছে বুলি, কোন জেগাত লৈছিলে? JP সিঙৰ পৰা ট্ৰেইনিং লোৱা হৈছিলে। হয়। হাৰিয়ানা। কিমান দিনৰ ট্ৰেইনিং লৈছিলে আপুনি? আমাৰ এসপ্তাহ ট্ৰেইনিং। একচুৱেলি মানে 2 দিনৰ থিয়ৰী এদিন আৰু এদিন প্ৰেক্টিকেল দিয়ে, বাকীখিনি নিজে চাব লাগে। আৰু এইটো কৰিবলৈ হ'লে মানে অকণমান জ্ঞানৰ বিশেষ প্ৰয়োজন অলপ লাগে। যদি আপুনি কিবা ভিডিঅ' চাই আৰম্ভ কৰে, তেতিয়া লোকচান হোৱাৰ সম্ভাৱনা থাকে। পোনাটো মানে ৰখা প্ৰচেছটো নাজানিব তেতিয়া। হয়। কেনেকৈ দিব লাগিব, কি কৰিবলৈ, পানীটো ৰেডি কৰিব, এনেই ক'ব এনেকৈ ৰেডি কৰিব লাগে, কিন্তু একুৰেট নহ'ব। হয়। আপোনাৰ ইয়াৰ বাদে বেলেগ ফিচাৰীও আছে। এনে আৰু এটা কথা আছে আপোনাক সুধিব বিচাৰিম তাৰ মাজতে,
যিটো আমাৰ নেচাৰেল পুখুৰী মাটিত খন্দা পুখুৰী আৰু ইয়াৰ মাজত ডিফাৰেঞ্চটো কি? ডিফাৰেঞ্চটো মানে মাটিত খন্দাটোত আপোনাৰ খাদ্যটো বেছি লাগিব, হয়, খাদ্যটো বেছি দিব লাগে মাছক, আৰু ইয়াত খাদ্যটো অলপ কম লাগে, সেইটো কাৰণে লাভালাভটো বেছি হৈ যায়। হয় হয়, আপোনাৰ এইকেইটা পুখুৰী আমি অকণমান দৰ্শকক দেখাবলৈ বিচাৰিম। এইটো বৰ্তমান এইটো স্পন দিবৰ কাৰণে ৰেডি কৰি আছোঁ, পানীটো খালী কৰি হয় আছোঁ। হয় হয়, তাৰপিছত ইয়াত আছে এতিয়া 5 কুইণ্টেলমান এতিয়া আছে ডাঙৰ মাছ। এতিয়া না এইটো বুকিং আছে বিয়াৰ কাৰণে, এই মাঘ মাহৰ ভিতৰত দিয়া হয়। হয় হয়, এইটো টোটেল আপোনাৰ যিটো ফিচাৰী আছে কিমানমান মাটিত আছে? 6 বিঘা। 6 বিঘা মাটিত আছে। হয়, আপুনি পোনাটো নিজে প্ৰডাক্ট কৰে নে বাহিৰৰ পৰা কিনি আনে? পোনাটো বাহিৰৰ পৰা অনা হয়, ৰৌ মিৰিকা। হয়, এতিয়া হেচাৰীটো মিনি হেচাৰী এটা বনাইছোঁ। হয়, এতিয়া নেক্সট বাৰৰ পৰা নিজৰ হ'ব আৰু। এই হাঁহ যিখিনি ৰাখিছে, হাঁহ ইমানেই ৰাখে নে অলপ বেছিকৈ ৰাখে? হাঁহ মানে বিক্ৰী কৰা হ'ল, হাঁহটো মানে বেছি নাৰাখোঁ, বেমাৰ বেছি হয়। হয়, লগে লগে কম ৰেটত হ'লেও হ'লচেলত দি দিয়া হয়। যুৱ প্ৰজন্মক আপুনি কি আহ্বান জনাব? মীন পালন হওক বা সমন্বিত যিটো ফাৰ্ম, মিক্সিং ফাৰ্ম, সেইবিলাক কৰি সৰু সুৰাকৈ হ'লেও নিজস্বভাৱে চলিব পৰা কেপাচিটি কৰি ল'ব পাৰে। মই আপোনাক যদি সোধোঁ, আপুনি বছৰত কিমানমান টকা এটা ব্যৱসায় কৰে? লাভ বুলি নকওঁ আপোনাক, টোটেলি মোৰ 2-2.5 লাখৰ ওপৰত লাভটো থাকে তাৰমানে বছৰি। চৰকাৰী আমাৰ মীন পালন এটা বিভাগ আছে, তাৰ পৰা আপুনি কিবা পাইছে নেকি? অনুদান এপাৰ্টৰ পৰা 50,000 টকা এটা পাইছিলোঁ। হয়, এনেই তেখেতসকলৰ যিখন বিষয়া আছে বা তেনেকুৱা হেৰি আছে, আপোনাক কিবা উৎসাহ যোগায়নে? উৎসাহ যোগাইছে, তেখেতসকলৰ যোগাযোগ আছে আমাৰ বিশ্বনাথ চাব ডিভিজন মানে ফিচাৰী ডিপাৰ্টমেণ্টৰ আৰু শোণিতপুৰ জিলাৰ মীন মানে ডিপাৰ্টমেণ্টৰ তেখেতসকলৰ লগত সম্পৰ্ক থকাৰ কাৰণে ইমানখিনি উন্নতি হ'বলৈ সুবিধা। কাৰোবাৰ নাম ল'ব বিশেষকৈ বিচাৰিব নেকি? বিশেষকৈ আমাৰ তেখেত ছাৰ গ'ল, হিমাংশু প্ৰসাদ দাস হৈছিলে, তেখেতে বহুত উৎসাহ দিলে, আহিছেও তেখেতে কেইবাবাৰো। আৰু লগতে বৰ্তমানৰ আমাৰ SDO এইটো দিগন্ত বৰা ছাৰে আহিছে, 2বাৰমান আহিছে, তেখেতেও মানে যোগাযোগ কৰিছে আৰু ভৱিষ্যতে সুবিধা কৰি দিম বুলি ক'লে। ধৰি লওক ট্ৰেইনিং আৰু উন্নত পদ্ধতিত তেখেতে কৰি দিম বুলি কৈছে। মানে আমি দেখিবলৈ পাইছোঁ বায়'ফ্লকত লাভ আছে যদি নিজে অলপ জ্ঞান, বেছিক জ্ঞানখিনি লাগিব। বেছিকেলি মানে যিটো পোনাৰটো কেনেকৈ আনি পেলাই কেনেকৈ নমাব লাগিব, সেইখিনিৰ কাৰণে যদি জ্ঞানটো লয় তেতিয়া এনেই পৰা যাব। আপুনি যুৱ প্ৰজন্মক আহ্বান জনাব? সেইটোৱে মই আহ্বান জানো, মানে অলপ জ্ঞানটো ল'লে হ'ল, বেছিকৈও নালাগে। ধৰি লওক 2 দিনমান ট্ৰেইনিংটো ল'ব লাগে, প্লাছ আপোনাৰ কেনেকৈ বনাই নিজস্বভাৱে কম ৰেটতো বনাব পাৰে টেংকিটো। আপুনি পোনাৰ যোগান ধৰে নেকি বায়'ফ্লকৰ কাৰণে? বায়'ফ্লকৰ কাৰণে পোনাটো যোগান ধৰোঁ। হয়, কোনোবা যদি আহে আপুনি নিশ্চয় তেখেতসকলক শিকোৱাৰ ব্যৱস্থা কৰিব। প্ৰশিক্ষণ প্লাছ পোনা যোগান আৰু তেখেতৰ বনাবলৈও কাৰণে মানে ইনষ্টলেশ্যন পদ্ধতিটো কৰি দিওঁ, কমপ্লিট কৰি দিওঁ। সকলোখিনি ইয়াতে একে জেগাতে পাই যাব আপোনাৰ? সকলোখিনি যোগাযোগ কৰিলে হ'ল। হয় হয়, বিশেষ ধন্যবাদ দিছোঁ, বহুত ব্যস্ততাৰ মাজতো আপুনি সময় দিয়াৰ কাৰণে আপোনালৈ আশীৰ্বাদ আৰু ধন্যবাদ থাকিল।